Hello guys, back to my YouTube channel and আজি কেইদিন মানৰ পৰা মই কোনো ভিডিও দিব পৰা নাই মোৰ YouTube চেনেলত মানে কোনো টপিকো বিচাৰি পোৱা নাছিলো তো আজি মানে কেইটামান জিএসবিৰ মানে জিএসবি সামসা হেকিটাই মানে আজি পেক আছে মানে পাগল কুকুৰে কামুৰিছে আৰু তো মানে হিহঁতৰ ওপৰত কিবা এটা ৰোজ ভিডিও বনাম বুলি ভাবিছো তেতিয়ালে চাই থাকক আপোনালোকে ভিডিওটো শেষলৈকে তো বলক কেনেকৈ ৰেসপেক্ট দিব লাগে মই ভালকে জানো মোৰ গাঁৱত আহিলে গম পাবি মই কা কেনেকৈ ৰেসপেক্ট দিওঁ কুকুৰৰ পোৱালি তই কিমান ভালকে মানুহক ৰেসপেক্ট দিয় মানে এই ভিডিওটো দেখিলেই মানুহে গম পাই যায় আৰে সুতমাৰণী তহঁতক কৈছো তহঁতৰ দৰে জহৰাৰ কাৰণে এজনী ছোৱালী স্বাধীনকে কতো ঘূৰিব নোৱাৰে কতো যাব নোৱাৰে দোকান এখনত যাবলৈ ভয় কৰে তহঁতৰ দৰে জহৰাৰ কাৰণে আৰে সুতমাৰণী হেতৰ মচন নাচকিয় কেলা ভনী লগত কি এখাস কাম নেকি তই কেলা এইখিনি কথা ক'বলৈ তুই এইটো মানসিকতা ক'ব আহিলবে কেলা তই জেনেৰা ষ্টাৰ্ট দে সুত মাৰানে সঁচাই এই তই পাহৰি দে তই দুইটা কুকুৰক দেখিলেই গম পাই যে দৌকে পাগল কুকুৰে কামুৰিছে মানে ভুক ভুকে যেনকে কুকুৰ গিলে ভুক ভুকে থাকে মানে চুৱা পাত খাব নাপায় মানে এই দুটা মক্কল মানে ভুক ভুকে আছে মানে বিকাশ আমিন আৰু অসমৰ ডেকা ইহঁতক একদম ধুই দিছে সেইকাৰণে পাগল কুকুৰৰ দৰে মানে পেকে আছে আৰু এতিয়া মই ফালিব লাগে ইহঁতক পাহৰি নেকি লোকৰ কেলা অকাত দেখাবলৈ মাৰ লোকেল চোৱা বিকাশ আমিন লোকেল চোৱা তই মাই কি তই হিজিয়া কেলা হিজিয়া তোৰ মুখখন দেখিলে মোক কেলা ঘিন লাগে কেলা সুতমাৰণী তই যে কলি মুখখন দেখিলে ঘিন লাগে আৰে সুতমাৰণী তোৰ মুখখন কি চানি লিয়নিৰ নেকি বে কৈছো কোনটো চকলত কেলা আমি বান্দৰ হলো বে বাপেৰে বান্দৰ সুত মাৰি কথা কয় বান্দৰ আমি গছৰ ওপৰত ধৰি কেলা লিং লাংলা কৈছো নেকি ক বোলে তেতিয়া কৰবাৰ দেখিছো বোলে তই ডাক বান্দৰ বুলি কলি যে তোৰ ভাই তহঁতক যদি বান্দৰ বুলি কৈছে তহঁতে বহুত ভাল ৰেসপেক্ট পাইছ তহঁত বান্দৰৰ যোগ্য নহয় তহঁতে এটা এটা ৰাস্তাত ঘূৰি থকা কুকুৰ যি নেকি মানুহে লেই চেই কৰে তাতে আৰু তহঁত হৈছ জিএসবিৰ চামচা যি নেকি অসমৰ প্ৰতিজন মানুহে তাক বেয়া পায় তহঁতক কুকুৰৰহে যোগ্য বান্দৰটো বহুত ভাল বুলি ক'ব পাৰি বান্দৰৰ ৰেসপেক্ট পাইছ যদি মানে বহুত ভাল ৰেসপেক্ট পাইছ তহঁত কুকুৰৰ যোগ্যৰ কম আছে তেতিয়া গম পাম তই পুৰু তই যদি নোৱাৰ এড্ৰেছ দে বাই পোষ্ট শাৰী পঠিয়াই দিম পিন্ধি মাৰণী সিহঁতক বোলে কিবা এড্ৰেছ লাগে ৰাস্তাত ঘূৰি ফুৰা কুকুৰকেইটা তহঁতে ৰাস্তাত মুতি আছা মুতি থাক মুতি যা কুকুৰৰ বেলেগ কাম নাই দৌৰৱাই হাতক বোলে কিবা এড্ৰেছ লাগে বে পইলা বুলি কি সি এইটো এপিছড যাব নেকি ৰিয়েলত আমি গাঁৱটোত তেনেকুৱা অভিনয় কৰিছো আমি ৰিয়েল লাইফত আজিলৈকে কোনো ছোৱালীৰ লগত না বা হওক না ভণ্টিৰ লগত কাৰো লগত আমাৰ কোনো এফেয়াৰ নাই আজিলৈকে আমি কাৰোকো আঙুলি তোৰা কথা যে কৈ আছা অভিনয়ৰ কথা কোনটো এংগুলৰ পৰা তহঁতক ৰবি শৰ্মা যতীন বৰা হেন পাইবে দেখাত কেলা বান্দৰটো যেন দেখি ৱেষ্ট ইণ্ডিজৰ নিগ্ৰকেইটাও অলপ তহঁততকৈ বোকাবে আৰু সিহঁতে অভিনয়ৰ অভিজ্ঞতা দিবহে আমাক নকওঁ আৰু ৰাস্তাত ফুৰি ফুৰা কুকুৰকেইটা ৰাস্তাত মুতি ফুৰে সিহঁতে অভিনয়ৰ জ্ঞান দিব আহে ৰাইজক চি গাইজ আজি কেইদিনমানৰ পৰা এইকেইটা কুকুৰে মানে ছ'চিয়েল মিডিয়াত একদম ফালি আছে যি টি ব্যৱহাৰ যেনেকৈ তেনেকৈ মানে ভাষা কয় আৰু তাৰ কাৰণে আজি মই অলপ উত্তৰ দি দিলোঁ সিহঁতক আৰু ভিডিঅ'টো কেনেকুৱা পাইছে মই ক'ব নোৱাৰোঁ যদি ভাল পাইছে পূৰা শ্বেয়াৰ কৰি দিয়ক যি নেকি সিহঁতৰ কাণত পৰি যাওক বা সিহঁতৰ চকুত পৰক যি নেকি সিহঁতে মানে আৰু এনেকুৱা ভিডিঅ' নবনায় বা এনেকুৱা মানে সিহঁতে কমেণ্ট নিদিয়ে বা ৰিপ্লাই নিদিয়ে নহ'লে সিহঁতে মানে যাকে তাকে যেনেকৈ তেনেকৈ ৰিপ্লাই দি থাকিব আমি শুনি থাকিব লাগিব আৰু সৰু ল'ৰা ছোৱালী বেয়া ভাষা শিকি যাই থাকিব তো সেইকাৰণে সিহঁতৰ লগত আজি বেয়াৰ লগত বেয়া হৈছোঁ মানে কুকুৰৰ টাকান দি মানে চিধা কৰিব লাগিব সেইকাৰণে মানে আজি মোৰ অলপ মানে লেংগুৱেজ অলপ নিজ হৈ গৈছে তো বাই আজিৰ ভিডিঅ'টো এইখানতেই আছিল তাতকৈ বেছি নাছিলে তো বাই